আৰু সন্ধিয়া চাহকাপ খাব লৈছোঁ সন্ধিয়া চাহকাপ আচলতে কিবা এটা স্পেচিয়েল হ'লে ভাল লাগে আৰু সেয়েহে ফেলে মিঠাই খাই আছোঁ আজি আমাৰ ইছু মইনা বেজি ল'লে হয়নে আমাৰ ইছু মইনা বেজি ল'লে আজি কান্দু কান্দু কৰিছিলে হয়নে আমনি নকৰিবা দে দেহা আমনি নকৰিবা দে এইয়া আমাৰ ষ্টক বেটা ন আমনি নকৰে কান্দু কান্দু নকৰে খেলি আছে মা লগত হয়নে খেলি আছে মা লগত আৰু এয়া ৰাতিপুৱা শুই উঠি অকণমান বোলো মাক ভিডিঅ' কৰি ৰাখোঁ দেখিতো গম পাইছে মাৰ একদম গা বেয়া গুড মৰ্ণিং মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ একদম বহুত দিনৰ পিছতে ভিডিঅ' বনোৱা হৈছে বনাবলৈ পৰাই নাই কাৰণ বহুতখিনি অসুবিধা হৈছে কি অসুবিধা হৈছে আপোনালোকক জনাম কিয় বনাবলৈ পৰা নাই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু এফালে ইছুক লৈ আছোঁ এতিয়া কাম কিছুমান আছে কৰিবলগীয়া ৰাতিপুৱা যিখিনি কাম সদায় কৰিব লাগে সেইখিনি কৰি ল'ম বাকী ইমান দিন কিয় ভিডিঅ' দিয়া নাই কিনো কষ্ট হৈছে মোৰ গোটেইখিনি জনাম ভিডিঅ'টো শেষলৈকে চাই থাকিব ইছু গুড মৰ্ণিং গুড মৰ্ণিং ইছু গুড মৰ্ণিং কোন আমাৰ ইছু এয়া নেকি তুমি খেলি আছা খেলি থাকা দে খেলি আছা মই চুনুটো খেলি আছে খেলি থাকা দে মই কাম কৰিছোঁ আৰু এতিয়া গা ধুই মেলি আজৰি হ'লোঁ আৰু বাকী যিবিলাক কাম কৰিবলগীয়া আছে সেইখিনি কৰি মেলি সকলোবিলাক মানে আজৰি হৈছোঁ তাৰপিছত ভাত বনাব আৰু লাহেকৈ মায়ে বনাব আৰু এইফালে মই ইছুক লৈ আছোঁ এইয়া ইমান দিন কিয় ভিডিঅ' দিয়া নাই বোলো কৈ দিওঁ ভিডিঅ' কিয় দিয়া নাই আপোনালোকক বোলো জনাই দিওঁ আচলতে ইছুৰ মই যিহেতু ঘৰলৈ আহিলোঁ গম পাইছেই দেখি ইছুৰ বেজি আছিলে মানে আপোনাৰ যিটো 1.5 মাহত দিয়া হয় 3টা বেজি সেয়া দিলোঁ ভগৱানৰ কৃপাত বাৰু একো আমনিয়ে নকৰিলে ইছুৱে অকণমান বেজিটো দিওঁতে কান্দিলে আৰু তাৰপিছত ঘৰলৈ অহাৰ পিছত অকণমান আমনি কৰিলে তাৰপিছত একেবাৰে আমনি নকৰিলে ইমান ধুনীয়াকৈ আছে যেনেকৈ আনকালে মানে নৰ্মেলকৈ থাকে তেনেকৈয়ে সি আছে আৰু সেইটো কাৰণে মোৰ অসুবিধা নহ'ল বাকী মানে চবে কৈছে আৰু বেজিটো বহুত বিষাব বা জ্বৰ হ'ব জ্বৰ হৈছিলে কিন্তু আমনি একদম নকৰিলে মানে ধুনীয়াকৈ যেনেকৈ সদায় শুৱে তেনেকৈ শুই থাকিলে তাৰপিছত ছেকেণ্ড কথাটো হ'ল মোৰ গা ভাল নাইকিয়া হ'ল কাহ মানে শুকান কাহ বুলি কয় যে তেনেকুৱা নিচিনা হ'ল এবাৰ কাহিলে মানে কাহিয়ে থাকিব লাগে তাৰপৰা চৰ্দি জ্বৰ সকলোবিলাক পালে সেইটো কাৰণেও ভিডিঅ' বনাব পৰা নাই তাৰপিছত আকৌ বৰ্তমান মাৰ গা ভাল নাই পৰহি দিনাখন মেডিকেলো নিয়া হ'ল মেডিকেল নি এতিয়া দৰৱ পাতি বাৰু খাই আছে সেইটো কাৰণে মাৰ লগত লাগি থাকিবলগীয়া যিহেতু হৈছে মানে লাগি থাকিবলগীয়া মানে কি আৰু ইটো সিটো কৰি দিছোঁ যিমানখিনি পাৰিছোঁ আৰু ইছুৱে আমনি নকৰে কাৰণেহে ইমানখিনি কৰিবলৈ সম্ভৱ নহ'বা ল'ৰাৰ লগতে লাগি থাকিব লাগে যিহেতু ই আমনি নকৰে কাৰণে বহুতখিনিয়ে মোৰ সহায় হয় অকল খাবলৈ হ'লে কান্দে অকণমান আৰু মুতিলে মানে লেট্ৰিন কৰিলে কেতিয়াও নাথাকে একদম পূৰা কান্দে আৰু সেইখিনি চফা কৰি দিয়াৰ লগে লগে আকৌ ধুনীয়াকৈ থাকে বাকী সেয়াই সেইটো কাৰণে ভিডিঅ' দিয়া হোৱা নাই আপোনালোকক জনাই দিছোঁ কথাখিনি আৰু যিহেতু এতিয়া ঘৰত মা আৰু মই আৰু ইছু আছে বৰ্তমান আমাৰ দেউতা যিহেতু কামৰ সূত্ৰে বাহিৰত থাকে সেইটো কাৰণে ইমান সময় দিব নোৱাৰে আমাক আৰু আজি আহিব তাকে আপোনালোকক দেখাম বাৰু আমাৰ দেউতাক অকণমান ভিডিঅ'ত আছে বাৰু মাজে মাজে ইমান মানে এইবিলাক কেমেৰা ফ্ৰেণ্ডলি নহয় যিহেতু সেইটো কাৰণে নেদেখাওঁ বাকী এতিয়া মা গা ধুবলৈ গৈছে সেয়ে ব্লগটো চাই থাকিব আৰু এতিয়া ভাত পানী খাই মেলি আজৰি তামোল এখন খাই আছোঁ তামোল বাৰু মই ইমান বেছি নাখাওঁ মানে যে লাগিবই এনেকুৱা নহয় কিন্তু খাই খুব ভাল পাওঁ ঘৰলৈ আহিলে তামোল খোৱা হয় যিহেতু মায়ে তামোল খুব খায় আৰু এফালে ইছুৰ জুনুকাটো খিৰিকীখনত বান্ধি থৈছোঁ আৰু তেলটো অথনি তাক মালিচ কৰাইছিলোঁ
সেইটো কাৰণে তাতে থৈ দিয়া হৈছে আৰু বাকী এতিয়া মা আৰু মই ভাত খাই ল'লোঁ দেউতা আহি আছে পাবহি আৰু ইণ্টাৰচিটিত আহি আছে বাকী এতিয়া আজৰি মা গা ধোৱা কাপোৰকেইটা ধুবলগীয়া আছিলে তাৰপিছত কিছু কাপোৰ মানে গা ধোৱা কাপোৰকেইটা আৰু বাকী সকলোবিলাক ৰাতিপুৱাই কৰা হৈ গ'ল আৰু সেইবিলাক কৰি মেলি এতিয়া আজৰি ভাত খোৱা বাচনো ধুলোঁ এইবিলাক সকলো কৰি মেলি আজৰি এতিয়া বোলো অকণমান আৰাম কৰি আৰু এতিয়া ইছু শুই আছে আচলতে মই ইছুক প্ৰায়ভাগেই কটন ইউজ কৰোঁ কাৰণ হাগিছটো পিন্ধালে তাৰ অকণমান অসুবিধা হয় আৰু সিও মানে বহুত বেয়া পায় পিন্ধিলে মানে একদম পূৰা কান্দে সেইটো কাৰণে মই এনেকৈয়ে তাক থওঁ আৰু এইখিনিতে বোলো কথা দুটামান ক'বলগীয়া আছে কৈ থওঁ মানে মই যোৱাটো ব্লগত কৈছিলোঁ নে তাৰ আগৰটো ভিডিঅ'ত যে ইছুৰ এনেকৈ ডাইপাৰ পিন্ধালে অকণমান মানে অসুবিধা হয় গুটি গুটি হৈ যায় সেইটো কাৰণে কোনোবাই ক্ৰীমৰ কথা কৈছিলে সেই ক্ৰীমটো আনি বাৰু তাৰ সেইটো প্ৰব্লেম হোৱা নাই আৰু যিগৰাকী বাইদেৱে কৈছিলে বহুত বহুত ধন্যবাদ দেই মানে কামত দিছে আৰু মলমটো আনি বাকী মই মানে পৰাপক্ষত ইয়াক হাগিছ নিপিন্ধাওঁৱেই কাৰণ যিমান পাৰে সিহঁতক মানে মুকলিকৈ থাকিব দিব লাগে মই সদায় কটনেই ব্যৱহাৰ কৰোঁ লাগিলে মোৰে কষ্ট হওক ৰাতিপুৱা বহুতখিনি কাপোৰ ওলায় তথাপিও মানে যাতে তাৰ সুবিধা হওক আৰু সেইটোৱে আৰু ইছুৱে মানে ডাইপাৰ পিন্ধালে খুব বেয়া পায় কি মই আছোঁ মই এইফালে মা আৰু ইছুক লৈ আছে আগতকৈ গাটো ভাল পাইছেনে অকণমান ভাল পাইছে নাই এয়া মা একদম ক্ষীণাই গ'ল আপোনালোকে আগৰ ভিডিঅ'ত দেখিলে গম পাব মুখখন একদম সৰু হৈ গ'ল ভাতেই নাখায় মই বাতি এটাত অকণমান সৰু ল'ৰা ছোৱালী নিচিনাকৈ খুৱাই দিওঁ আকৌ কালিৰ পৰা যেনিবা অকণমান খাইছে আৰু এতিয়া দেউতা আহি আছে আৰু এইফালে আমাৰ ইছু আমি এতিয়া তিনিটাই বহি আছোঁ চাই থাকক ভিডিঅ'টো আৰু এই ক্ৰীমটোৰ কথা আচলতে কমেণ্টত জনাইছিলে সেইটো কাৰণে এইটো আনিলোঁ কিন্তু ফলটো বাৰু ভালেই পাইছোঁ ইছুক এইটো ৰাতি লগাই মেলিহে মানে ডাইপাৰ পিন্ধোৱা হয় এয়া তাৰপিছত এইফালে এইটো পাউডাৰ লগতে এইটো ক্ৰীম এই তিনিটাই ব্যৱহাৰ কৰিছোঁ এতিয়া তাক তাৰপিছত আৰু ডাবৰ তেলটো আৰু মালিচ কৰাওঁ তাক এইকেইটাই এয়া আমাৰ দেউতাই লৈ আনিছে চাহ খাবলৈ এয়া আজি হৈছে নেক্সট ডে এইফালে ইছুৱে আমনি কৰি আছে মানে ল'ব লাগে তাক এতিয়া শুই উঠিছে আৰু এতিয়া ভাবিলোঁ ঘৰৰ পৰা এপাক গৈ আহোঁ মানে কাইলৈ যিহেতু ডিব্ৰুগড় যোৱাগৈ হ'ব মানে মোৰ যাবলৈ হ'লেই কিন্তু যাব নোৱাৰিছিলোঁ যিহেতু মোৰ চেকআপ আছে সেইটো কাৰণে কাইলৈ যিহেতু যাবই লাগিব নগ'লে নহ'ব অলৰেডি মানে টাইম পাৰ হৈ গৈছে সেইটো কাৰণে আৰু এতিয়া ওলাই মেলি চাই থাকক আৰু ভিডিঅ'টো কালি কণ্টিনিউ কৰিব নাপালোঁ সেইকাৰণে আজি কৰি গৈ আছোঁ আৰু মাও যাব মই ইছু যাম আৰু এইফালে ঘৰ আহি পালোহি এইফালে ইছু আমাক আমনি কৰিছে আৰু এইফালে মা ভাত খাই আছে ময়ো খাই লওঁ আৰু মায়ে খাই ল'লে মাছ আৰু কণী দম নিমখত আমাৰ কি হ'ল বাৰু আকৌ আহিম আৰু ঘৰৰ পৰা আহিলোগৈ মানে যিহেতু কাইলৈ ডিব্ৰুগড় যাম ভাবিলোঁ ইছুক এপাক বোলো আইতাকৰ ওচৰত লৈ যাওঁ কিমান দিনলৈ বোলো আহিব নোৱাৰোঁ মানে প্ৰায় এমাহমান থাকিম বুলি ভাবিছোঁ কি হয় নাজানো আৰু মানে মোৰ তাতো থাকি ভাল লাগে ইয়াতো থাকি ভাল লাগে সেইটো কাৰণে অহা যোৱা কৰি থাকোঁ আৰু এনেও ফুৰি যিহেতু মই ভাল পাওঁ খাই একদম বেয়া পাওঁ ফুৰি বিৰাটেই ভাল পাওঁ সেইটো কাৰণে ভালো লাগে বাকী এইফালে ইছু এতিয়া শুই আছে এয়া তাৰপিছত আজিৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম আৰু বাকী বাই বাই